Hey guys, কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালেই। আজি আপোনালোকৰ বাবে এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি প্ৰথম বনাইছোঁ দেই, পাতত দিয়া মাছ সৰিয়হৰ সৈতে। তো ভিডিঅ'টো আগলৈ চাওকচোন বলক। তো আজি ৰাতি ভাত সাজৰ বাবে ঢেকীয়া, কচু, ঔটেঙা, দালি এয়া লোৱা হৈছে। আৰু এইফালে নিৰামিষ ভাজি, বেঙেনা আলুগুটি। আৰু আজি আপোনালোকক নতুন ৰেচিপি এটা দেখাম বুলি ভাবিছোঁ। তো তাৰ কাৰণে এয়া বগা আৰু ক'লা সৰিয়হ লোৱা হৈছে, এইফালে নহৰু, আদা আৰু জলকীয়া, আৰু ইয়াত লাগিব কেঁচা পিঁয়াজ আৰু বিলাহী। তো ভিডিঅ'টো আগলৈ চাই থাককচোন। তো আজি মোৰ ৰেচিপিটোৰ বাবে লাগিব মাছ। এয়া দেখিবলৈ পাইছে, এয়া হৈছে লোকেল মাছ, বিকেট বুলি কয় ন মা? বিকেট হৈছে, এয়া বিকেট মাছ পাপাই কাটি বাছি ৰেডি কৰি থৈ দিছে। এয়া আৰু লাগিব বিলাহী এয়া ধুনীয়াকৈ কাটি লৈছোঁ। পিঁয়াজ অলপ মিহি মিহিকৈ কুটি লৈছোঁ, এয়া দেখিছে। আৰু এয়া তিয়াই লৈছিলোঁ দেই, বগা সৰিয়হ, ক'লা সৰিয়হ, লগতে কাজু বাদামো আছে। এয়া কাজু বাদাম এয়াও তিয়াই লোৱা হৈছিলে। নহৰু, আদা আৰু কেঁচা জলকীয়া, এইখিনি ধুনীয়াকৈ এতিয়া মিক্সিত পিচি ল'ম। তো চাই থাককচোন আজি কেনেদৰে বনাওঁ। যিহেতুকে জুই ধৰা নাই গেছতে, এয়া জুই ধৰা নাই বাবে গেছতে এনেকৈ কলপাত খিলা মায়ে লেৰেলাই লৈছে। মানে তেতিয়া মানে আমি যেনেধৰণে মাছটো বনাম বুলি ভাবিছোঁ তাৰ বাবে লাগিব কলপাতো এখন ন, আৰু লাগিছিলে ৰঙালাও পাত, কিন্তু ৰঙালাও পাত নোপোৱাৰ বাবে হালধি পাতকে লৈছোঁ। এয়া হালধি পাতৰ গোন্ধটো ভাল। আৰু কলপাত খিলা মানে লেৰেলাই এইকাৰণে লোৱা হৈছে, তেতিয়া মাছটো যেতিয়া পেক কৰিবলৈ হ'ব তেতিয়া মানে ফাটি নাযায়, সেইকাৰণে ধুনীয়াকৈ কলপাত খিলা লেৰেলাই লৈছে। পিছা হৈ যায়, পিছা হেৰি হোৱা নাই নহয়, পিছাই হোৱা নাই, ৰেডি কৰি থৈ দিছে। ৰঙালাও পাত হ'লে মানে ৰঙালাও পাতে চাতে খাব পাৰি যে, আৰু ৰঙালাও পাতৰ টেষ্টটো মানে সোমাই যায়, তেতিয়া বেছি খাই বেছি ভাল লাগে। কিন্তু এতিয়া ৰঙালাও পাত পোৱা নহ'ল, সেইকাৰণে হালধি পাতকে লৈছে মায়ে। চব দিয়া হ'ব ন। এয়া চব দিয়া হ'ল। হালধি পাতৰো টেষ্টটো ধুনীয়া গোন্ধ এটা আহে। তো এতিয়া এইখিনি মিক্সিত পিচি লওঁ দেই। তো এয়া ফাইনেলি ৰেডি হৈ গ'ল। এয়া দেখিছে, ইমানটো জোখত পিচি ল'ব মিক্সিত নহয়, পটাটো পিচি ল'ব পাৰিব বাৰু। মিক্সিতে যে পিচিব লাগিব তেনেকুৱা কোনো কথা নাই। এয়া লগতে মান ধনিয়া পাত অলপো লৈ লৈছোঁ, তেতিয়া মানে গোন্ধটো ধুনীয়া আহিব। এয়া মিহি মিহিকৈ কুটি লোৱা হৈছে। তো অকল যে লোকেল মাছ বা এইটো মাছৰ লগতে খাব লাগিব তেনেকুৱা কোনো কথা নাই, বেলেগ চালানী মাছৰ লগতো খাব পাৰিব। তো নিজৰ ইচ্ছামতে যি মাছ ভাল পায় তেনেকৈ খাব পাৰিব আৰু। তো আমি যিহেতু 4টা মানুহ, সেইকাৰণে মায়ে মাছো 4 পিচ লৈ লৈছে। এয়া দেখিছে, মান ধনিয়া এনেকৈ ধুনীয়াকৈ মিলাই দিছে। লগতে এয়া সৰিয়হখিনি এতিয়া ইয়াত দি দিয়া হ'ব। এয়া খালি হালধি দিব নালাগে, হালধি দিলে মানে অলৰেডি হালধি পাততে বনোৱা হৈছে, আৰু পাতত দিলে এনেকৈ মানে এই ধৰণে বনালে হালধি আপোনালোকে নিদিবই, আমিও দিয়া নাই। তো বহুত দিনৰ মূৰত আজি এনেকৈ খাবলৈ লৈছোঁ, বহুত দিন এনেদৰে খোৱা নাই বাৰু। তো ভাবিলোঁ ভিডিঅ' অলপ কৰি আপোনালোকলৈও আগবঢ়াই চাওঁ।
তো এয়া পেক কৰি মেলি ৰেডি হৈ গ'ল। এয়া দেখিছে টোপোলাটো। এতিয়া এয়া জুই ধৰা নাই বাবে গেছতে এনেদৰে দি দিয়া হৈছে। এইখন টেৱা পাতি লৈছিলোঁ, তাতে এয়া টোপোলাটো দি মাছৰ তাৰ ওপৰত ঢাকন এখন বা যিকোনো বতুৱা এটাই ঢাকি দিলেই হ'ব। ঢাকি ইপিঠি লুটিয়াই থাকিব। ফাইনেলি হৈ গ'ল। তো ফাইনেলি এয়া ৰেডি হৈ গ'ল। এয়া খুলিবলৈ লৈছে। কেনেকুৱা হয় নাজানো দেই, খুলিলেহে গম পাম এতিয়া। ধোঁৱা মাৰি আছে কিন্তু পুৰা। গোন্ধটো বৰ ধুনীয়া আহিছে একদম। হালধি পাতৰ পৰা ধৰি প্ৰত্যেকটো এটা গোন্ধই বেলেগ আছে। মজা। এপিচ চাওঁ। কৰি দিওঁ। নালাগে এতিয়া। তো ফাইনেলি এয়া মোৰ ভাতৰ থালিখন ৰেডি হৈ গ'ল। ৰাতিৰ সাঁজটো এয়া পাতত দিয়া মাছ, বেঙেনা আলু ভাজি, চয়া চচো অলপ দি দিয়া হৈছিলে ভাজিত। এয়া ঔটেঙা, ঢেকীয়া, কচু দালি। তো কেনেকুৱা হৈছে জনাবচোন দেই কমেণ্ট কৰি। তো এয়া মাছৰ টেষ্ট কেনেকুৱা লাগিছে খাবলৈ ন? কোৱা আকৌ কেনেকুৱা লাগিছে টেষ্টটো? ভাল লাগিছে? ধুনীয়া সোৱাদ আহিছেনে? ধুনীয়া বুলি ক'ব নোৱাৰি, ভাল হোৱা লাগিছে। ভাল সোৱাদ আহিছে। এনেকৈ থাকে ন। খাইছা মা? খাইছোঁ। খাই আছোঁ দেই।